হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি দেওবাৰ ভাবিলোঁ অলপ ওলাই যাওঁ, আৰু আমি ওলাই গ'লোঁ শিৱসাগৰৰ চেণ্ট্ৰেল মাৰ্কেটৰ ওচৰতে থকা চাট আড্ডালে। আজি প্ৰথম সোমাইছোঁ বাৰু তাত। চ' আমি কি খালোঁ আপোনালোকক দেখাই যাম, আপোনালোকে ভিডিঅ'টো চাই যাব। আজি যিহেতু দেওবাৰ সকলোৰে বন্ধ, সেইবাবে মানুহ বহুত ভিৰ হৈছে। আমি গৈ মেলি বহুত দেৰি ৰ'ব লগা হৈছে। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে নহয়নে বাৰু। আৰু এখেত হৈছে মোৰ মৰমৰ লুকুবা, মানে মই জিমলৈ গৈয়ে এওঁক লগ পাইছোঁ, কিন্তু মোৰ মৰমৰ হয়, বহুত আপোন, নিজৰ দৰে লাগে। আৰু এইফালে চাওকচোন সকলোৱে একদম খোৱাত ব্যস্ত হৈ আছে। আৰু এয়া আহি গ'ল আমাৰ অৰ্ডাৰ, দহি বাস্কেট চাট। আৰু দ্বিতীয়তে খালোঁ আমি চাওমিন। আৰু এইটো খাওঁতে বহুত গৰম হৈ আছিলে মানে। আৰু এইখন মেনুখন আপোনালোকক মই দি দিছোঁ, কিমান দাম আপোনালোকে চাব পাৰে। আৰু আপোনালোকেও খাবলৈ যাব, খাবলৈ বিচাৰে, ইমান বেয়াও নহয়, ভালেই আছে।